ৰাইজৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো বিভিন্ন শিৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ আয়োজন ডিপুৰ বাৰুৱাৰী শিৱ মন্দিৰতো আগনন ভক্তপ্ৰাণ ৰাইজৰ সমাগম 18 নং হাওৰা ঘাট আৰু 19 নং ডিপু বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল ডিপুত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত সভা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আগষ্টিন ইংহি খেৰণিত সমৰ্থকৰ উষ্ম আদৰণি সমষ্টিটোৰ পৰা কংগ্ৰেছ দল জয় হ'ব বুলি আশাবাদী ইংহিৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণী টুংপি এটা আগবাঢ়িছো প্ৰথমটো খবৰলৈ আজি মহাশিৱৰাত্ৰিৰ মহা আয়োজন চৌপাকে ধূপধূনা আৰতি পুষ্পাঞ্জলিৰে চৌপাক পবিত্ৰ আৰু বতাহত সুগন্ধিৰে মৰমলাই উঠিছে শিৱৰ মন্দিৰে আজি পুৱাৰে পৰা মহাশিৱৰাত্ৰিৰ আয়োজন চলিছে ভক্ত বৎসৰ দেৱতা মহাদেৱৰ মহাশিৱৰাত্ৰিৰ পূজাৰ উপলক্ষে ডিপুৰ চহৰৰ ভিন্ন প্ৰান্তস্থিত শিৱ মন্দিৰসমূহত পূজাৰ চলিছে মহা আয়োজন কি মহিলা কি পুৰুষ কি যুৱক কি যুৱতী তথা কিশোৰ কিশোৰীসকল আহিছে প্ৰিয় পূজ্য শিৱৰাত্ৰিৰ শুভক্ষণত পূজা এভাগ আগবঢ়াই বিচাৰিছে মনোমত আশীৰ্বাদ সত্ৰ সহস্ৰ বন্তি প্ৰজ্বলিত কৰি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছে ভক্তপ্ৰাণ ৰাইজে সময় যিমানে অতিবাহিত হৈছে সিমানে ভক্তৰ ভিৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ 18 নং হাওৰাঘাট বিধানসভা আৰু 19 নং ডিপু বিধানসভা সমষ্টিৰ বাবে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী ক্ৰমে দৰসিং ৰহাং আৰু বিদা সিং ইংলেঙে বিজেপি প্ৰাৰ্থীদ্বয় দৰসিং ৰহাং আৰু বিদা সিং ইংলেঙৰ মনোনয়ন পত্ৰ দাখিলৰ আগতে পুৱা ভাগত ডিপু উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় বিজেপিৰ বৰ্ধিত সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে লগতে উক্ত সভাখনত উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তলিৰাম ৰহাং সংক্ষিপ্ত কাৰ্যবাহী সদস্য এমএসি তথা দলীয় বহু কৰ্মকৰ্তা স্বাভাৱিকতে আগন্তুক নিৰ্বাচনৰ বিষয়ক লৈ দিহা পৰামৰ্শ তথা আলোচনা বিলোচনা কৰে এই সভাখনত দলীয় বৰ্ধিত সভাখনৰ শেষত মুখ্য কাৰ্যবাহী সদস্য ৰহাং সংক্ষিপ্ত কাৰ্যবাহী সদস্য এমএসি আৰু দলীয় কৰ্মকৰ্তাৰ বিপুল সহযোগত প্ৰাৰ্থীদ্বয়ে মনোনয়ন পত্ৰ দাখিল কৰে উল্লেখ্য প্ৰাৰ্থী দৰসিং ৰহাঙে 18 নং হাওৰাঘাট বিধানসভা সমষ্টি আৰু 19 নং ডিপু বিধানসভা সমষ্টিৰ বাবে বিদা সিং ইংলেঙে মনোনয়ন পত্ৰ দাখিল কৰে বহুদিনীয়া আশা আমি যে পূৰণ কৰিব পাৰিম তাত আৰু মোৰ কোনো সন্দেহ নাই আমি নিশ্চয় আগুৱাই যাব পাৰিম সেই বিষয়ে আজি আমি আগবাঢ়ি গৈ আছো আমাৰ তুলিৰাম ৰহাং ডাঙৰীয়াই সদায় কয় যে 244A আমি কাৰ্বি আংলঙক অসমৰ পৰা আঁতৰাই নিবৰ কাৰণে খোজা নাই আমি বৰ অসম বনাবৰ কাৰণেহে আমি 244A খুজিছো এই ধৰণৰ কথা সিদিনাখন তুলিৰাম ৰহাং ডাঙৰীয়াই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগত উল্লেখ কৰিছিলে আৰু আমাৰ গোটেইকেইটা বিদ্ৰোহী সংগঠনক সন্মুখত ৰাখি এই কথাবোৰ আমি আলাপ আলোচনা কৰিছিলো মই বিশ্বাস কৰোঁ যে এই আলোচনাৰ ফলত আমি নিশ্চয় ভাল ফলাফল এটা আমি নিশ্চয় আশা কৰিব পাৰোঁ কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰেও সদায় প্ৰচেষ্টা হাতত লৈ আহিছে আপোনালোকে জানে যে যোৱা মাত্ৰ কেইদিনমান আগতে অসমৰ 7খন মেডিকেল কলেজ হিচাপে আমি ডিপু মেডিকেল কলেজত নিৰ্মাণ কৰিব পাৰিছিলোঁ এতিয়া আমাৰ লক্ষ্য হ'ল যে চেমছং ইনটি নামেৰে আমি কাৰ্বি আংলঙত এখন ইউনিভাৰ্চিটি আমি বনাব লাগে ৰাজ্যিক ইউনিভাৰ্চিটি এখন আমি বনাব লাগে আপোনালোকে জবান ক'বা ইলেকশ্যনত 20,000কৈ অধিক আমি চিটাৰিং কৰি কুৱেশ্যন পেপাৰ দি আহিছোঁ ডাঙৰীয়া এতিয়া নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হাইয়েষ্ট আমি পাইছোঁ এইবাৰো আমি ৰাইজক আমি অনুৰোধ কৰিছোঁ যে দেশিং ইংলেং আৰু দৰসিং ৰহাং এইবিলাকৰ কুৱেশ্যন পেপাৰ লৈ যাব যে আপোনালোকে আহিব সময়ত যি ইচ্ছা আপোনালোকে আশীৰ্বাদ দিব আৰু আপোনালোকৰ মৰম আৰু সাহিত্য দিব লাগে বুলি আমি মাতিছোঁ চবেই আহিছে প্ৰায় আজি 30,000কৈ অধিক মানুহে আজি আহিছে আহি কুৱেশ্যন পেপাৰ গতিকে ৰাইজৰ পৰা লৈ আশীৰ্বাদ আছে আৰু আপোনালোকৰ মিডিয়াবিলাক আশীৰ্বাদ থাকিলে আমাৰ গোটেইখিনি কাম হৈ যাব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আগষ্টিন ইংহিক খেৰণিত উষ্ম আদৰণি সমৰ্থক ৰাইজৰ
প্ৰাৰ্থীগৰাকীক আদৰণি জনাবলৈ স্বতঃস্ফূৰ্তভাৱে ঘৰৰ পৰা ওলাই আহিছে সহস্ৰাধিক ভোটাৰ ৰাইজ খেৰণিত হাজাৰ হাজাৰ সমৰ্থক ৰাইজ ওলাই আহিছে কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টিন এনহিক আদৰণি জনাবলৈ জনতাৰ সমাগম দেখি উৎপলিত প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে তেওঁক আদৰণি জনাবলৈ ইমান সংখ্যক জনতাৰ ভিৰ হৈছে গতিকে 20 নং বিধানসভা সমষ্টিৰ পৰা এবাৰ কংগ্ৰেছ দল জয়ী হোৱাটো নিশ্চিত আজি আপোনালোকে প্ৰমাণ দেখিছে ৰাইজে কিমান সঁহাৰি দিছে ৰাইজে দেখাই দিছে যে আহিবলগীয়া যোনটো বিধানসভা নিৰ্বাচন বৈঠালাংশ সমষ্টিৰ পৰা কংগ্ৰেছৰ জয় নিশ্চিত বুলি আজি এই মোৰ ৱেলকামিং প্ৰগ্ৰামত প্ৰমাণ কৰি দিছে ৰাইজে অনাগত দিনত আপুনি ধৰক কিমান ভোট লাভ কৰিম বুলি মানে আশা কৰিছে বা আশাবাদী আজি ৰাইজৰ যি আকাংক্ষা ৰাইজৰ যি ইচ্ছা সেইমতে আজি জানিব পাৰিছো যে 20,000 অধিক ভোটত মই বৈঠালাংশ সমষ্টিৰ পৰা জয়যুক্ত হ'ম বুলি মই আশা ৰাখিছো নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে সোমবাৰ নিজিক বিৰতি আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বুকাজান বিধানসভা সমষ্টিৰ বাবে এছডিচিৰ দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে ৰাজেন্দ্ৰ ৰংপিয়ে পাৰ্বত্য জিলাৰ আঞ্চলিক দল এছডিচিৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰংপিয়ে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে দিনৰ পৰা 1 বজাত বুকাজান এছডিঅৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত 5 শতাধিক সমৰ্থক সহযোগ কৰাৰ লগতে সদৰ মহকুমা কাৰ্যালয়লৈ যোৱাৰ পথত শ্লোগানেৰে উত্তৰ কৰে সমৰ্থনত এছডিচি প্ৰাৰ্থীৰূপে 17 নং বুকাজান বিধানসভা সমষ্টিৰ পৰা কণ্টেষ্ট কৰিবলৈ ওলাইছোঁ আৰু তাৰ বাবে মোৰ সমৰ্থক বন্ধু বান্ধৱসকলক লৈ মই আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ এই সুযোগতে মই মোৰ পাৰ্টি এছডিচি দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰাইজক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু তাৰ লগতে মোৰ সমৰ্থনত ওলাই অহা হাজাৰ হাজাৰ মোৰ সতীৰ্থ আৰু বন্ধু বান্ধৱসকলক মই শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ অধিক উন্নত হ'ব পাৰিলেহেঁতেন আৰু এই চুক্তি ৰূপায়ণৰ জৰিয়তে কাৰ্বি আংলঙত 10,000তকৈ অধিক নতুন চাকৰি ওলালেহেঁতেন বহুতো নিবনুৱা যুৱক যুৱতীক ইয়াৰ কৰ্মসংস্থাপন দিব পাৰিলেহেঁতেন ইমান সুযোগ ইমান সুন্দৰ থকা স্বত্তেও বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰে ইয়াক নকৰিলে তো সেইখিনি কৰিবলৈকে আমি আগবাঢ়িছোঁ ইয়াৰ কোনো সংগ্ৰাম কৰিবলৈ কথা নাছিল কাৰণ সেয়া হৈছে চুক্তি হৈ থোৱা বস্তু তাকে নকৰি পেলাই থৈ দিয়াটো এটা গৰ্হিত কাম হৈছে বুলি আমি কওঁ সেইকাৰণে আমি দাবী জনাইছোঁ আমি জিকাৰ লগে লগে এই চুক্তিসমূহ ৰূপায়ণ কৰিম আৰু এই চুক্তি ৰূপায়ণ কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলক হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি 10,000তকৈ অধিক চাকৰি দিব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ অন্যান্য সা সুবিধা আমি আগবঢ়াব পাৰিম বিজেপি প্ৰাৰ্থীজনে কৈছে যে তেওঁ কোনো প্ৰতিদ্বন্দ্বিতাই নাই বুলি এই ক্ষেত্ৰত আপুনি কি ক'ব এইটোতো এটা কি ক'ব এইটো হাঁহি উঠা কথা কোনো প্ৰতিদ্বন্দ্বিতা নাথাকিব ডাঙৰ ডাঙৰ নেতাবিলাকে যে হাৰি গৈছে আপোনালোকে দেখিছে আজি কেইবছৰমান আগতে দিল্লীৰ যি নিৰ্বাচন হ'ল গোটেই ভাৰতবৰ্ষক শাসন কৰা বিজেপি সাধাৰণতে কেজৰিৱালৰ হাতত ধূলিচাত যে হৈ গৈছে এইটো দেখা নাই নেকি আমি ভাৰতৰ মানুহ কি ইমান চকু নাইকিয়া হ'ল সেইদিন নেদেখিব নেকি সাধাৰণ বিজেপি কেজৰিৱাল সাধাৰণ আপ দলৰ হাতত বিজেপি ধূলিচাত হৈ গ'ল চবেই দেখিছে ইয়াত কেলে প্ৰতিদ্বন্দ্বিতা থাকিব বুকাজানৰ পৰা বিষ্ণু লেখি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ বিধানসভাৰ সমষ্টিৰ 20 নং বৈঠালাংশ সমষ্টি
সমষ্টিটোৰ পৰা এইবাৰ ৰূপসিং তেৰণে বিজেপি দলৰ পৰা প্ৰাৰ্থী তলাক কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ পিছতে প্ৰথম দিনাই বিয়লি হামৰেন সদৰ চহৰত এক বিশাল সভাত উপস্থিত সহস্ৰাধিক জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰে অসমত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণে কাৰ্বি পৰিষদৰ চিএম তুলিৰাম ৰংহাং কেইবাগৰাকী ইএম সহিত সহস্ৰাধিক সমৰ্থক ৰাইজৰ উপস্থিতিত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিলৰ পিছতে সিদিনা আবেলিৰ হামৰেন সদৰ চহৰত এক বিশাল জনসভাক সম্বোধন কৰে প্ৰাৰ্থী ৰূপসিং তেৰণে সভাত উপস্থিত থাকি চিএম তুলিৰাম ৰংহাঙে পাৰ্বত্য জিলাখনৰ বাবে স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন আৰু পাৰ্বত্য জিলাখনৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত ৰূপসিং তেৰণক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ৰূপসিং তেৰণক বিপুল ভোটৰ পৰা জয়যুক্ত কৰিব লাগিব কিহৰ কাৰণে জয়যুক্ত কৰিব লাগিব কাৰ্বি আংলঙৰ পৰিৱৰ্তন কৰা স্বাৰ্থ কাৰ্বি আংলঙৰ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থ কাৰ্বি আংলঙৰ বহুত দিনৰ পৰা সংগ্ৰাম কৰি আহিছে আন্দোলন কৰি আহিছে স্বায়ত্তশাসী ৰাজ্য অট'নমাছ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো পদুমপুৰত ফুলত ভোট দি ৰূপসিং তেৰণ ডাঙৰে বিপুল ভোটত জয়যুক্ত কৰিব লাগিব আমাৰ কাৰ্বি আংলঙত বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ স্বায়ত্তশাসী ৰাজ্য সেই স্বায়ত্তশাসী ৰাজ্যৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আৰু লগতে বৰ্ডাৰ এৰিয়া আছে ইয়াত আমাৰ ব্লক 1 ব্লক 2 আৰু ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ড সেইবিলাকৰ সমস্যা সমাধান পূৰণ কৰাৰ স্বাৰ্থত আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আৰু লগতে কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে উন্নয়নমূলকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি এবাৰ টিম কাৰ্বি আংলং বা ভাৰতীয় জনতা পাৰ্টি মেইন উদ্দেশ্য হৈছে আমাৰ একো ক্ষতি নহয় চুমৰংহাং কিমান পাব ৫-৬ হাজাৰমান ভোট পাব আৰু এফেক্টৰ নহয় পথাদাংছৰ প্ৰজাচনী ৰিপৰ্ট কাট নিউজ পুৱা উষা কীৰ্তন ভাগৱত পাঠেৰ প্ৰথমটো দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় তাৰ পিছতে ধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী গংগা শিৱথানৰ উন্নয়ন সমিতিৰ সভাপতি বিপুল ফুকনে ধ্বজা উত্তোলনৰ পিছতে স্মৃতি চাৰণ বন্তি প্ৰজ্বলন অনুষ্ঠান হয় এই সমূহ অনুষ্ঠানৰ পিছতে বুঢ়ী গাঁৱৰ নামতি দলে নাম পৰিৱেশন কৰে নিশা ভাগত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতা অনুষ্ঠানটোৰ উদ্বোধন কৰে পাৰকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক সুচন্দ্ৰনাথ বায়নে আৰু বাকি 4 দিনত আছে বহু আকৰ্ষণীয় অনুষ্ঠান উল্লেখযোগ্য যে শ্ৰী শ্ৰী আকাশী গংগা শিৱথানত প্ৰত্যেকবাৰ মহাশিৱৰাত্ৰিত অসমৰ ভিন্ন প্ৰান্তৰ দূৰণবৰ্তীয়া ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় দৰ্পণ বিষ্ণু মন্দিৰ উদ্বোধন ইতিমধ্যে আমাৰ হৈ গৈছে ইয়াৰ পাছত পৰৱৰ্তী আমাৰ দিনৰ কাৰ্যসূচী স্থানীয় নামতীসকলৰ দ্বাৰা নাম পৰিৱেশন কৰি কৰা হ'ব ইয়াৰ উপৰিও সন্ধ্যা আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে অহা কাইলৈ আমাৰ অবিৰতভাৱে দিনত আমি নামতি দলৰ নাম পৰিৱেশনৰ উপৰিও সন্ধ্যা আমাৰ এখন সামাজিক নাটক মৰিগাঁও চাৰিকোণীয়াৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্মশান যাত্ৰা নাটকখন তেওঁলোকে আমাৰ আগত প্ৰদৰ্শন কৰিব আৰু আমি আমাৰ উদ্বোধক আমাৰ শ্ৰদ্ধাৰ আমাৰ অসমৰ এজন জনপ্ৰিয় সামাজিক ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ ইয়াৰ উপৰিও আমাৰ অহা পিছৰ দিনা আমাৰ কাৰ্যসূচী ঠিক তেনেকেই আমাৰ নামতিৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব নিমন্ত্ৰিত নামতিৰ দ্বাৰা আমি নগাঁৱৰ পৰা নামতি নিমন্ত্ৰণ কৰিছোঁ মৰিগাঁৱৰ পৰা নামতি নিমন্ত্ৰণ কৰিছোঁ ঠিক সন্ধ্যা আমাৰ আধুনিক ভাওনা পৰিৱেশন কৰা হ'ব ভাওনা আমি নিমন্ত্ৰণ কৰিছোঁ নগাঁও ভকত গাঁৱৰ পৰা তাৰ পিছৰ দিনত ঠিক একেধৰণে আমাৰ নিমন্ত্ৰিত নামতিৰ নাম পৰিৱেশনৰ উপৰিও ৰাতিলৈ আমাৰ ভজন আৰু সত্ৰীয়া নৃত্যশিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশন কৰা হ'ব শেষৰ দিনাও ঠিক তেনেকৈ দিনত নামৰ আমাৰ অনুষ্ঠান আছে ৰাতিলৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গুৱাহাটীৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ শিল্পীৰ দ্বাৰা
দ্বাৰা তাতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। পাৰকুৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ। ধন্যবাদ।